নমস্কাৰ নিউজ নেটৱৰ্ক 24 আসামৰ দিনটোৰ শিৰোনামলৈ মই জিমনি ভুঁইয়াই স্বাগতম জনাইছো আহক আজি দিনটোৰ শিৰোনামসমূহলৈ স্বাস্থ্য বিভাগৰ যুদ্ধকালীন তৎপৰতাৰ বাবে ৰাজ্যত ক্ৰমাগতভাৱে হ্ৰাস পাইছে কৰোনা পজিটিভৰ হাৰ বৰ্তমানলৈকে ৰাজ্যত কৰোনা পজিটিভৰ সংখ্যা 1,77,221 জন 28 বছৰৰ পিছত আজি বাবৰি মছজিদ ধ্বংস গোচৰৰ চূড়ান্ত ৰায় আটাইকেইজন অভিযুক্তকে নিৰ্দোষী ঘোষণা আদালতৰ কাছাৰত ভয়ংকৰ অগ্নিকাণ্ড যাহ গ'ল 7খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান অগ্নি নিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাক লৈ উত্তেজনা নগাঁও জিলাৰ কামপুৰত বান সাহায্য কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত চিউগুৰি আৰু শালমৰাৰ মাজত এই অঘটন গাঁওবুঢ়াসহ 6জনকৈ লোক নৈত পৰে যদিও প্ৰথমপি ৰক্ষা পৰে তেওঁলোকৰ প্ৰাণ IPL 2020ত সুৰেশ ৰাইনা পুনৰ উভতি নহাটো প্ৰায় নিশ্চিত হৈ পৰিছে ইতিমধ্যে চেন্নাই সুপাৰ কিঙৰ দলে অফিচিয়েল ৱেবছাইটৰ পৰা তেওঁ নামটো আঁতৰাই দিছে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ নেটৱৰ্ক 24 আসাম